হকত সাগৰ হিচি নিমখ বিচাৰিছিলো কত না সপোন দেখি দিঠক বিচাৰিছিলো তথাপি একোৱে নাপালো এনে সপোন দেখিলো তুমি জানানে এনে মই সাগৰ হিচিলো এনে সপোন দেখিলো তুমি জানানে এনে মই সাগৰ হিচিলো দেখোন অকণমান আল্টা প্ৰ' মেক্স গান কি মজা দিছা ৰে ধন্যবাদ ছাৰ ই মাজে মাজে কিছুমান গান দি থাকেতো ছাৰ হয় দে ঠিক কৈছ থেংকছ ব্ৰ থেংকছ বাৰু তেনে আজি ক্লাছটো এটা কবিতাৰ দ্বাৰা আৰম্ভ হওক নে কি হ'ব ছাৰ আপুনি একো টেনচনেই ল'ব নালাগবে আচলতে যে ছাৰ কালি এই কবিতাটো আমি মাতিব লাগিছিল বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে লিখা এটা ধুনীয়া কবিতা যিহেতু বেহাৰবাৰী আউটপোষ্টে 10 বছৰ অতিক্ৰম কৰিলে গতিকে তাৰ ওপৰত এটি সুন্দৰ কবিতা আজি আপোনাক শুনাম এইটো আগতে লিখা বাৰু বিচাৰি পালো এতিয়া পৰিৱেশ পৰিস্থিতি মিলি গৈছে সেইকাৰণে মই এতিয়া শুনাম এইটোচোন খুব মজা হ'ব সুন্দৰ পৰিৱেশ সুন্দৰ পৰিস্থিতি যিকোনো চিটুৱেশ্যনতে মিলি গৈছে এয়া দে আৰম্ভ কৰ ওকে ছাৰ গাইজ এয়া মই মাতিবলৈ আছো বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ ওপৰত লিখা এনে এটা সৰু কবিতা সকলোবিলাক বিষয় বাৰু মই সামৰিব পৰা নাই জাষ্ট এনে অলপ গুণগুণাইছো ঠিক আছে ৰেডি 1 2 3 গো কৰতলা কমলা ভনীয়েকক মোহনে ভাল পায় মোহনে অনা গাখীৰখিনি কেকেচাৰে সদায় ৰাস্তাত পেলায় ৰাকেশ বসু এছআই ছাৰ বিউটি তাই শকত কেকেচাৰৰ এক্টিং দেখিলে হাঁহি পৰি যাওঁ গাঠাত ছুটি চাপৰ শকত আবত মুকুতামণি দুয়ো ককাই ভনী আমাক লাগে এছআই ছাৰৰ পৰা বৌ এজনী মোহন কেকে ৰাকেশ মুকুতা দাই জমনিখিনি বহুত ভাল লাগে তাকে দেখি ৰিচা মেমে পৰি হাঁহে ঘৰত থানাত ডিউটি মৰা তৰামাই আৰু কমল খাটাৰা বনি গল নতুন পুৰণা গোটাই পুলিচ সকল মাজে সময়ে জমাই থাকে শৰ্মা দোকানী যিকোনো সময়তে মাৰি দিব পাৰে গাৰ্ডাই এণ্ট্ৰি দুৰ্নীতিবিহীন স্বচ্ছতা নচলে থানাত কেতিয়াও ঘোষ এয়া হৈছে আমাৰ মৰমৰ বেহাৰবাৰী আউটপোষ্ট কি মজা দিছ গোটেইবিলাক কথা বাৰু সামৰি লোৱাটো সম্ভৱ নহয় বহুত দীঘলৈ যাব তথাপি যিখিনি কথা সামৰি লৈছ মস্তি হৈছে মই কলম তো মজা সঁচাকে বিৰাটে বেছি মজা অকে ঠিক আছে দে আজি ৰাখি বন্ধন শুভেচ্ছাটো নজনাও নেকি তহঁতে নাই ছাৰ শুভেচ্ছাটো কিটো জনাম ৰাখি বন্ধন আমাৰ বাবে নহয় ছাৰ আজিলৈকে আমি ৰাখি পিন্ধিয়ে পোৱা নাই পিন্ধাবনো কোনে পিন্ধি পোৱা নাই কবলৈ সেইকাৰণে পিন্ধি পোৱা নাই পিন্ধাবলৈ নাই কোনো ছাৰ হয় নেকি বাৰু একো নাই দে এতিয়া উপায়টো নাই হয় নাই এতিয়া অনলাইনত পিন্ধিলে হ'ব ঠিক আইডিয়া দিছে ছাৰ সেইটোৱে কৰিব লাগিব এতিয়া তাৰ বাহিৰে একো উপায় নাই ৰব ছাৰ এইখিনিতে আপোনাক মই এটা খাটাৰা প্ৰশ্ন সুধিম তাৰ লগতে আমাৰ গাইসকলক আমাৰ প্ৰশ্নটো শুনাৰ পাছত মানে বন্ধুসকলৰ কথা কৈছো বেলেগকো প্ৰশ্নটো সুধিব দেই এইটো আকৌ কেনেকুৱা প্ৰশ্ন চাংচোন সুধিছা এইখিনিতে ছাৰ এটা কণ্ডিশ্যন আছে মানে এই ক্ষেত্ৰত আপুনি তুমি সেইবিলাক নচলিব মানে তই মই চলিলে বেছি ভাল হ'ব ছাৰ কনচিডাৰ কৰিব পাৰিম না নো প্ৰব্লেম কি আৰু টেনচন ল'ব লগা আছে কনচিডাৰ ঠিক আছে দে মই ই সব চলি যাব তই মই আপুনি হি নহলে হ'ব দে ক থ্যাংক ইউ সো মাচ ছাৰ এতিয়া কথাটো হ'ল মানে প্ৰশ্নটো হ'ল ধৰা হ'ল মোৰ নাম মই আৰু আপোনাৰ নাম তই এতিয়া ছাৰ আপুনি কওকচোন পাগল কোন আপুনি নে মই কি কিবাচোন খেলি মেলি পাইছোং তাৰমানে হয় ছাৰ খেলি মেলি অলপ আছে নথকা নহয় ভালকে মন কৰিব মোৰ নাম মই আৰু আপোনাৰ নাম তই পাগল কোন তই না মই না আপুনি ছাৰ সেইটোৱেহে অলপ কনফিউজন কিবা বন্ধুসকল গম পাইছে না ধৰিব পাইছে না বুজিব পাৰিছে না যদি মই তই বুলি কম তেনেহ'লে মই পাগল হৈ পৰিম তাৰমানে মোৰ নাম তই আৰু যদি কেনেবাকে মই পাগল বুলি কম তেনেহ'লে মই পাগল মানে সব ফালৰ পৰা মই হ'মচোন ছাৰ দিছ ইজ মানে ইনফামিলিয়াৰ ষ্টাইলৰ
প্ৰশ্ন না খাটাৰা প্ৰশ্ন গাছ হয় না কওকচোন কওক মোৰ নাম যদি মই হয় আৰু আপোনাৰ নাম যদি তই হয় পাগল কোন তই না মইতো কেনে পৈধ কোনো পৈধিয়া পাগল নাম আপুনিয়ে পাগল হ'ব যিকোনো ক'লে তই ক'লে কাৰণ আপোনাৰ নাম তই পাগল হবি আৰু মোৰ নাম মই ক'লে আপুনি নিজে পাগল হ'ব মানে বুজি পাইছে দিছে সঁচাকে ফাটা চিটা ষ্টাইলৰ প্ৰশ্ন হ'ব না গাইছ এতিয়া আপোনালোকৰ দায়িত্বটো পালন কৰিব আপুনি প্ৰশ্নটো সুধিব বেলেগক খাটাৰা প্ৰশ্ন লাষ্ট ফিনিচিং হিচাপে পুনৰ আজি গানটো গাব তাৰ আগতে হৰি তই এটা ধুনীয়া ষ্টৰী ক এইটোনো কি ডাঙৰ কথা ছাৰ কাহিনীহে যিকোনো মিলাই মেলি কৈ দিব পৰা যায় ঘটিৰাম নামৰ এজন ছাৰ লোক আছিল যিজনে এই বুদ্ধিবিলাক দিয়াত এক্সপাৰ্ট মানে কিবা এটা সমস্যা হ'ল সমাধান কৰি দিয়েহি আচ্ছা তাৰপিছত সিহঁতৰে গাঁৱৰে সিমূৰত এটা ঘৰ আছিল সেই ঘৰটোৰ মাক দেউতাকে চাকৰি কৰে বহুত ধনী কিন্তু তাৰ পুতেকে অলৌ একেৰাহে ঘূৰিয়াই ফুৰে ঘৰত নাথাকে মানে ঘৰতে নাথাকে অলৌকে ঘূৰিয়াই ফুৰে এনি টাইম বাইক লৈ ভাৰাংকে ওলাই যায় সিমানো ডাঙৰ নহয় ছাৰ ল'ৰাটো 13-14 বছৰীয়া তথাপি বাইক লৈ সি চাওক না উস্কাবাদ কি হ'ল উস্কাবাদ মাক দেউতাক পুৰা চিন্তা কৰে পুতেকক লৈ কি হ'ব ইমান সৰুতে বাইক চাইক লৈ ঘূৰি ফুৰে চিগাৰেট কেপি খাই আড্ডা মাৰি ফুৰে নাই কিবা এটা কৰিব লাগিব বহুত চিন্তা কৰি ঘটিৰামক মাতি পঠালে ঘটিৰামেহে এইবাৰ কিবা এটা বুদ্ধি দি মোৰ ল'ৰাটোক এই ঘূৰি ফুৰা বেমাৰটো এৰুৱাব পাৰিব এইটো লক্ষ্য উদ্দেশ্য লৈ ঘটিৰামক মাতি পঠালে ঘটিৰামে কোনো একো কুণ্ঠাবোধে নকৰিলে ইমান চমু কথা ঘেণ্টেৰেং মেণ্টেৰেংকে অলপ ভাবিলে তাৰপিছত এইটো আছিল ছাৰ ফাৰ্ষ্ট পাৰ্ট এতিয়া আহিছোঁ দ্বিতীয় পাৰ্টলৈ তাৰ নেক্সট দিনাখনৰ পৰা নেকি ল'ৰাটোৱে আকৌ বাহিৰলৈ ওলাই নোযোৱা হ'ল ঘৰৰ ভিতৰতে সোমালে 1 মাহ ধৰি সি ঘৰৰ ভিতৰতে সোমাই আছে ৰাতিপুৱা দুপৰীয়া গধূলি ভাত খাবলৈ আহে স্কুল যালে যায় নেযায় কেতিয়াবা হাগেগে প্ৰসাৱ কৰেগে বছ ৰুমতে সোমাই থাকে বাহিৰলৈ যোৱা কামটো সি এৰি দিলে মানে ক'ত কি হ'ল বুজি নাপালো যে সিধা ফাৰ্ষ্ট পাৰ্টৰ পৰা দ্বিতীয় পাৰ্টত পালিগে বুজাইছো ছাৰ সকলো সেইদিনাখন যে ছাৰ ঘটিৰামে গৈছিলে সেই 13-14 বছৰীয়া ল'ৰাটোক পুতেকক পাবজি খেলিবলৈ শিকাই দিলে মাক চকলাই কি পাবজি হয় ছাৰ পাবজি আৰু পাবজি খেলা 2-3 দিনতে ইমানে নিচা বহি গ'ল সেই 13-14 বছৰীয়া পুতেকে এতিয়া এমাহ ধৰি একেৰাহে পাবজিয়ে খেলি থাকে ক'ৰ বাইক ক'ত পৰি আছে খা খবৰ নাই সকলোবিলাক খতম এতিয়া এই ঘৰতে সোমাই থকা কথাটোক লৈ চিন্তিত মাক দেউতাকে তাৰ মানে এক্সপাৰ্ট দেখোন হে এজন খাটাৰা ঘটিৰাম তাৰপিছত কি হ'ব আৰু এতিয়া আকৌ ঘটিৰামক মাতি পঠালে মাক দেউতাকে এবাৰ আকৌ ঘটিৰামে হাত ডঙাই দিলে মই বোলে এটা কামেই কৰোঁ সেইটো কামটোক আকৌ দুনাই নকৰোঁ আপোনাৰ পুতেকে ক'ৰবালৈ ওলাই যায় ঘৰতে সোমাই থাকিবলৈ কিবা এটা আইডিয়া দিব দিছিলে মই দি দিলোঁ এতিয়া ঘৰতে সোমাই আছে মই আকৌ এতিয়া তাক বাহিৰলৈ পঠাব নোৱাৰোঁ চৰি চেছ খাপ বাপেকে মাহাকৰ বোৱা ভাড়া জোল এদাই খতম বাই বাই টাটা গুড বাই ফিনিছ